নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম বিপুল নাথ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বিপুল নাথ। বন্ধু বান্ধৱীসকল, মই যাবলৈ ওলালোঁ লাল্লাবৰীৰে চৌধুৰী পাৰাৰ পাল নামত। এয়া মই ওলাই আছোঁ চাওক বন্ধুসকল, জীৱনত প্ৰথমবাৰ গামচা পিন্ধিম বুলি ক'লেও ভুল নহ'ব। চাওক গামচাখন পিন্ধিছোঁ এনেকৈ, গাঁঠি দি লৈছোঁ। সলকি যাব পাৰে না, বেয়া কথা হৈ যাব। আপোনালোকে ৱেইট কৰক অকণমান, মই গৈ দেখাই আছোঁ তাৰ দৃশ্যবিলাক, আপোনালোকে চাই থাকক। বন্ধুসকল, ফাইনেলি আহি পালে মই এই চৌধুৰী পাৰাৰ পালনাম বাৰ্ষিক পালনাম মহোৎসৱত। আৰু আপোনালোকক এতিয়া দেখাম পালনাম মহোৎসৱৰ ভিতৰৰ এয়া আপোনালোকে চাওক ভিতৰৰ ভাগ। আমাক ইয়াত বহিবলৈ দিলে, অকণমান পিছতে চাহ জলপান খাবলৈ দিব আমাক। এয়া আমাক চাহ খাব নিয়া দৃশ্য। আমি গৈ আছোঁ চাহ খাবলৈ। বেছি ৰাতি কৰিব নোৱাৰোঁ, কালি আৰু ৰংচাই যাম। ৰংচাই আছোঁ অলপ দেৰি। ফাইনেলি আমাৰ চাহ পানী খোৱা হৈ গ'ল। এতিয়া আমি অকণমান ইয়াত বহিবলৈ দিলে, ইয়াত বহিম। আমি বহি ল'লোঁ ইয়াত, আৰু খন্তেক পিছতে আপোনালোকক দেখুৱাম নাম দল। এয়া আপোনালোকে দেখিবলৈ পাইছে প্ৰাৰ্থনা গাই থকা মুহূৰ্ত।